ওলাইছোঁ কাৰ্তিকা নৃত্য। কোচ ৰাজবংশীসকলৰ নাৰীকেন্দ্ৰিক লোক উৎসৱ কাৰ্তিকা পূজাৰ লগত সংগতি ৰাখি মহিলাসকলে সুসন্তান আৰু পৰিয়ালৰ শ্ৰীবৃদ্ধি কামনা কৰি পৰিৱেশন কৰা লোকনৃত্যই কাৰ্তিকা নৃত্য। কাৰ্তিকা পূজা সাধাৰণতে কাতি মাহৰ সংক্ৰান্তিৰ দিনা উদযাপন কৰা হয়। ইয়াৰ গীতসমূহৰ মূল বিষয়বস্তু শিৱৰ বিয়া, কাৰ্তিকৰ জন্ম আৰু জন্মৰ সংক্ৰান্তীয় বিভিন্ন সামাজিক পৰম্পৰা, যিবোৰ হাস্যমধুৰভাৱে আৰু কৌতুকপূৰ্ণভাৱে উপস্থাপন কৰা হয়। পূজাৰ সময়ত মহিলাসকলে পুৰুষৰ বেশত প্ৰতীকী ৰূপত কৃষিকাৰ্যত অৱতীৰ্ণ হোৱাৰ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও নৃত্যৰ সময়ত মহিলাসকলে প্ৰতীকী ৰূপত হাতত ধনুকাঁড় লৈ অংশগ্ৰহণ কৰা দেখা যায়। হুদুম দেউৰ পূজা। হুদুম দেউৰ পূজা কোচ ৰাজবংশী সমাজৰ আন এক লোককৃষ্টি। যেতিয়া খৰাং হয়, পথাৰে চিৰাল ভাত দিয়ে, তেতিয়া বৰষুণ কামনা কৰি মহিলাসকলে সেই পূজাৰ আয়োজন কৰে। হুদুম পূজা মহিলাসকলৰ পুৰুষসকলৰ অংশগ্ৰহণ নিষিদ্ধ। এই পূজাৰ বাবে এটা হুদুম চৰাই বা কলগছৰ পুলি অনা হয়, আউসীৰ নিশা পথাৰৰ মাজত বা নৈৰ পাৰত এডাল খুঁটিত বান্ধি মহিলাসকলে সম্পূৰ্ণ বিবস্ত্ৰ হৈ খুঁটিৰ চাৰিওফালে ঘূৰি ঘূৰি গোটেই নিশা নৃত্যগীত কৰে। নিশাৰ আন্ধাৰৰ নৃত্যগীতসমূহ যৌনগন্ধি আৰু এনে নৃত্যগীতেৰে হুদুম দেউৰ প্ৰতীক হুদুম চৰাই বা কলগছৰ পুলিৰ ওচৰত প্ৰকৃতিৰ উৰ্বৰা শক্তি তথা বৰষুণ কামনা কৰি কৰা এই অনুষ্ঠানত প্ৰজননৰ ভাৱনা প্ৰকাশিত হয়। কোচ ৰাজবংশী লোকবিশ্বাস অনুসৰি হুদুম দেউ সন্তুষ্ট হ'লে পৃথিৱীত ধাৰাসাৰে বৰষুণ হয়। পূজাৰ একাংশ গীত এনেধৰণৰ: হুদুম দেউ আমাক ফটিক পানী দিওঁ, আমাৰ দেশত নাই পানী জীৱন লয়া টানাটানি, হুদুম দেউ এক চলকা পানী দিওঁ, চুবাই আছে নাই পানী চুবাই চুটি বাৰাবে, কালা মেঘ ঢলা মেঘ সুদৰ ভাই, একজাক পানী দেউ গাও ধুবা চাই, কালা মেঘ ঢলা মেঘ ডাকে আঞ্জাৰি, আন্ধাৰ কৰিয়া দেৱা আইসে দাবাৰি। সচৰাচৰ আহাৰ আৰু শাওণ মাহত খৰাং বতৰ বা বৰষুণৰ অভাৱত ধান খেতিৰ কাম স্তব্ধ হ'লে হুদুম পূজা কৰা হয়। পূজাথলীত মাটিৰ ভেটিত সাজি এডাল কলগছ ৰুই দিয়া হয়। এই কলগছডাল কোনোবা বাপেকৰ একমাত্ৰ পুত্ৰৰ হাতেৰে ৰোৱা কোচ ৰাজবংশী লোকসমাজৰ প্ৰাচীন পৰম্পৰা। পূজাৰ বেদীত হুদুম চৰাই উপস্থাপন কৰি বৰষুণৰ দেৱতা ইন্দ্ৰক ধূপ, ধূনা, চাকি বন্তি, প্ৰাসাদ, পানী দি মহিলাসকলে বেদীৰ চাৰিওফালে নৃত্যগীতেৰে পূজা অৰ্চনা কৰে। পূজাৰ বেদীত এটা ঘট উপস্থাপন কৰা হয় আৰু সেই ঘটত 5 ঘৰ মানুহৰ ছালৰ পৰা পানী সংগ্ৰহ কৰি ঘটত ভৰাই দিয়া হয়। কোচ ৰাজবংশী লোকবিশ্বাস মতে অবিৰতভাৱে এই পূজা কৰিলে বৰষুণ হোৱাটো নিশ্চিত। বাছ পূজা হ'ল কোচ ৰাজবংশীসকলৰ আন এক বৈশিষ্ট্যপূৰ্ণ লোক উৎসৱ। এই উৎসৱ চ'ত মাহৰ মদন চতুৰ্দশী তিথিৰ দিনা পতা হয়। বাছ পূজাত মদন আৰু গোপালৰ প্ৰতীক ৰূপে 3ডাল বাঁহ চাফ চিকুণ কৰি প্ৰথম ডালত বগা কাপোৰ আৰু দ্বিতীয় ডালত ৰঙা কাপোৰ মেৰিয়াই বাঁহ দুডালৰ আগলতি দুটা চোঁৱৰ বান্ধি ওচৰা-ওচৰিকৈ ফুটা হয়। আনহাতে তৃতীয় ডালত জাকৈ, খালৈ আৰু এখন অৰ্ধভগ্ন নাঙল ওলমাই অলপ আঁতৰত ফুটা হয়। ৰঙা কাপোৰ মেৰিওৱা আৰু বগা কাপোৰ মেৰিওৱা বাঁহ দুডালক যথাক্ৰমে প্ৰকৃতি আৰু পুৰুষ হিচাপে গণ্য কৰা হয়। বাঁহকেইডালৰ গুৰিত 3 দিন ধৰি পূজা তথা বিভিন্ন প্ৰাসাদ আগবঢ়োৱা হয়। তাৰ উপৰিও ডেকা বুঢ়া সকলোৱে বিভিন্ন বাদ্যযন্ত্ৰ বজাই নৃত্যগীত কৰি বাঁহ দেৱতাক সন্তুষ্ট কৰিবলৈ যত্ন কৰে। 3 দিন ধৰি চলা পূজাৰ পিছত চতুৰ্থ দিনা ভাসানী পূজা অৰ্থাৎ পূজাৰ সকলোবোৰ বস্তু বিসৰ্জন দিয়া হয়। সেইদিনা নদীত বাঁহ 3ডাল বিসৰ্জন দি কলগছৰ ভেল সাজি কৰি তাত এযোৰ পাৰ চৰাই আৰু এটা পঠা ছাগলী নৈত উটুৱাই দিয়া হয়।
লোকবিশ্বাস অনুসৰি এনেদৰে ভেল এৰি দিলে বছৰটোৰ কাৰণে বেমাৰ আজাৰ অপায়ামংগল দূৰ হয়। কুশান নৃত্য হ'ল কোচ ৰাজবংশীসকলৰ আন এক বৈচিত্ৰ্যপূৰ্ণ লোক উৎসৱ। এই নৃত্যবোৰ মনোগ্ৰাহী আৰু নান্দনিক। প্ৰাচীন কালৰে পৰা কোচ ৰাজবংশীসকলে এই গয়ানৰ ধাৰাৰ বাহক হিচাপে পৰিচিত। সেই কোচ গানক কুশান বুলিও কোৱা হয়। এই গান ৰামায়ণ কেন্দ্ৰিক। লৱ আৰু কুশক বাল্মীকি মুনিয়ে তেওঁৰ আশ্ৰমত ৰামৰ জন্মৰ পৰা শেষলৈকে বৰ্ণনা কৰি গীত, সুৰ, লয়, তাল শিকাইছিল বুলি দাবাত আছে। ধন্যবাদ।